এখন ৰাজ্যত এজন ঋষিয়ে এখন নদীৰ পাৰত বাস কৰিছিল। তেওঁ কেৱল পণ্ডিতেই নহয়, তেওঁ যাদুকৰী শক্তিও আছিল। এদিন তেওঁ ধ্যান ধাৰণাত মগ্ন হৈ পৰিছিল। তেতিয়াই তেওঁ দেখিবলৈ পালে ঈগলৰ ঠোঁটৰ পৰা এটা নিগনি পৰি তেওঁৰ হাতত পৰিল আৰু সৰু ঠেং আৰু কলা চিকচিকীয়া চকু দুটা আছিল। সি তাইক বৰ ভাল পাইছিল যদিও ঘৰলৈ নিয়াৰ আগতে যাদুকৰী মন্ত্ৰ ব্যৱহাৰ কৰি তাইক ছোৱালীলৈ ৰূপান্তৰিত কৰিছিল। ছোৱালীজনীক ঘৰলৈ লৈ গৈ পত্নীক ক'লে, আপুনি সদায় সন্তান এটা বিচাৰিছিল, গতিকে আজিৰ পৰা এইজনী আমাৰ ছোৱালী। সম্পূৰ্ণ যত্ন আৰু মৰমেৰে ডাঙৰ দীঘল কৰক। ঋষিৰ পত্নীও কন্যাক দেখি সুখী হৈছিল। তাইক ৰাজকুমাৰীৰ দৰে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। ঠিক তেনেদৰেই বছৰ পাৰ হৈ গ'ল। কণমানিজনী ডাঙৰ হৈ এগৰাকী ধুনীয়া যুৱতী হৈ পৰিল। তাই 28 বছৰ বয়সত ঋষি আৰু তেওঁৰ পত্নীয়ে তাইৰ বাবে স্বামী বিচাৰিবলৈ ধৰিলে। ঋষিয়ে ক'লে, মোৰ ছোৱালীজনী ডাঙৰ মানুহ এজনৰ লগত বিয়া কৰাব লাগে। মোৰ মতে সূৰ্যটো ঠিকেই থাকিব। পত্নীয়ে মান্তি হ'ল। তেওঁ যাদুকৰী মন্ত্ৰ ব্যৱহাৰ কৰি সূৰ্যাস্ত বুলি মাতিলে। জীয়েকক বিয়া দিবলৈ ক'লে, কিন্তু ছোৱালীজনীয়ে আগতীয়াকৈ নকৰিলে। তাই ক'লে, দেউতা, এইটো বৰ গৰম আৰু ভাল মানুহ এজনক বিয়া কৰাম। ঋষি হতাশ হৈ পৰিল। তেওঁক সূৰ্যক তৰা এটাৰ পৰামৰ্শ দিবলৈ ক'লে। সূৰ্যই ক'লে, ডাৱৰৰ দেৱতাকো কোন ডাঙৰ হ'ব? মোৰ ৰশ্মিকো ৰোধ কৰাৰ ক্ষমতা তেওঁৰ আছে। ঋষিয়ে ডাৱৰক তললৈ মাতি জীয়েকক বিয়া দিবলৈ ক'লে, কিন্তু এইবাৰ আকৌ ছোৱালীজনীয়ে অস্বীকাৰ কৰি ক'লে, সি ইমান কুৎসিত, মই তাক বিয়া দিব নোৱাৰোঁ। ঋষিয়ে মেঘ দেৱতাক ভাল দৰা এটা পৰামৰ্শ দিবলৈ ক'লে। তেওঁ ক'লে, বতাহ ভগৱান ভালেই হ'ব, তেওঁ মোকো উৰুৱালৈ যায়। ঋষিয়ে বতাহ দেৱতাক মাতি জীয়েকক বিয়া দিবলৈ ক'লে। ছোৱালীজনীয়ে আকৌ অস্বীকাৰ কৰি ক'লে, মই তাক বিয়া নকৰোঁ। ক'তো নাথাকে, সদায় ইফালে সিফালে দৌৰি থাকে। ঋষিয়ে পৱন দেৱতাক সুধিলে, মোৰ ছোৱালীৰ বাবে তোমাতকৈ ভাল দৰা থাকিব পাৰেনে? পৱন দেৱে ক'লে, পৰ্বত ভগৱান শক্তিশালী আৰু ওখ, তেওঁৰ মূৰ বাটতো বন্ধ কৰি দিয়ে। ঋষিয়ে পৰ্বত দেৱতাক নিজৰ কন্যাক বিয়া দিবলৈ ক'লে। ছোৱালীজনীয়ে আকৌ অস্বীকাৰ কৰি ক'লে, তেওঁ বৰ ওখ, কঠোৰ, মই তেওঁক বিয়া কৰাব নোৱাৰোঁ। তেওঁতকৈ ভাল কাৰোবাক বিচাৰোঁ। পৰ্বত দেৱতাই নিগনিটোৰ নামটো পৰামৰ্শ দিলে। তেওঁ ক'লে, মই বৰ কঠিন, শক্তিশালী আৰু ওখ, কিন্তু নিগনিয়ে মোৰ মাজতো সহজতে ফুটা কৰিব পাৰে। ঋষিয়ে নিগনিটোক মাতিলে। তেওঁক দেখি তেওঁৰ ছোৱালীজনী আনন্দিত জঁপিয়াই পৰিল। হয় দেউতা, এইজনেই যাৰ লগত মই বিয়া হ'ব বিচাৰিছিলোঁ। ঋষিয়ে ভাবিলে, এইটোৱে বোলে নিয়তি। তাই নিগনি আছিল আৰু তাইৰ ভাগ্যত লিখা আছিল নিগনি। এটাক বিয়া কৰাব যাদুকৰী মন্ত্ৰৰ প্ৰভাৱত তেওঁ জীয়েকক পুনৰ নিগনিলৈ ৰূপান্তৰিত কৰিলে। নিগনি আৰু নিগনিটোৱে বিয়া হৈ সুখেৰে জীয়াই থাকিবলৈ ধৰিলে। পাঠক, অৰ্থাৎ এই কাহিনীটোৰ এটাই মেইন উদ্দেশ্য হ'ল, কোনেও নিজৰ মৌলিক স্বভাৱ সলনি কেতিয়াও কৰিব নোৱাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে যিকোনো কাহিনী আপোনালোকে শুনি থাকিবলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।